সঞ্জীৱ হেছ। হয়, নমস্কাৰ। আপুনি চাকৰি কৰাৰ চিন্তা কৰি আছে নেকি? বা আপুনি চাকৰি পৰীক্ষা দিও সফলতা পোৱা নাই নেকি? হয়, আজি এই দুটা বিষয় মই বিষয়ৰ সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিম। আপোনাৰ লগত ধৈৰ্য সহকাৰে ভিডিঅ'টো শেষলৈ চাওক। অতি সহজ উপায়। মই বহু বিষয় চাই এই বিষয়টো বাছি লৈছোঁ, কাৰণ এই বিষয়টো অৰ্থাৎ এই বেপাৰ যোনটো বিষয় এনচাৰ দিব গৈছোঁ, এই বিষয়টো অতি সহজ। এই পদ্ধতিৰ দ্বাৰা আপুনি চাকৰিৰ কথা বাদ দি আপুনি ব্যৱসায় কৰক, ব্যৱসায়ত লাগি যাওক। হয়, আপুনি চাকৰিৰ নামত এবছৰত যিমান সময় খৰচ কৰিলে, সেই সময় যদি আপুনি এখন মুৰ্গীৰ ফাৰ্ম খুলি ঘৰতে তাত যদি আপুনি মনোযোগ দিয়ে, আপুনি সেই এবছৰত চাকৰিতকৈ বহুত টকা ইনকাম কৰিব পাৰিব। আপোনালোকে জানেই, ভাৰতত ব্যৱসায় কৰা মানুহৰ ধনী সংখ্যা বেছি চাকৰি কৰাতকৈ। আপুনি চাকৰি কৰিলে চৰকাৰৰ গোলাম থাকিব লাগিব। যদি আপুনি ব্যৱহাৰ কৰে, আপুনি কাৰো গোলাম হোৱাৰ দৰকাৰ নাই। আপুনি চিন্তা কৰিব নালাগে, আপুনি এই বেপাৰটো কৰক। আৰু এই বেপাৰটো অকল আপুনি নহয়, এই বেপাৰটো সকলোৱে কৰিব পাৰে। বৰ্তমান যিমান শিক্ষিত যুৱক আছে, সকলোৱে এই বেপাৰটো কৰিব পাৰে। একদম সহজ আৰু কষ্টও কম। অৰ্থাৎ লোকেল মুৰ্গীৰ কথা কৈছোঁ। আপুনি যে লোকেল মুৰ্গী পোহে, লোকেল মুৰ্গী পুহিলে আপোনাৰ অধিক ধন উপাৰ্জন কৰিব পাৰিব। হয়, এই লোকেল মুৰ্গী অকল পুৰুষে নহয়, মহিলাও এই লোকেল মুৰ্গী ফাৰ্ম চলাব পাৰিব। কাৰণ এই লোকেল মুৰ্গীত পুহিলে আপোনাৰ বিশেষ কষ্ট নাই। উদাহৰণ হিচাপে ব্ৰইলাৰ ফাৰ্মতকৈ আপোনাৰ লোকেল মুৰ্গী পোহক, আপোনাৰ কষ্ট বহুত কম হ'ব। কাৰণ ব্ৰইলাৰ ফাৰ্মত আপুনি যে 100টা পোহে, যেতিয়া লোকেল যেতিয়া আপুনি 100টা পোহে, আপোনাৰ সোনকালে ব্ৰইলাৰ মুৰ্গীৰ সোনকালে মৃত্যু হ'ব। কাৰণ আপোনালোকে জানেই, ব্ৰইলাৰ কুকুৰাৰ বেমাৰটো সোনকালে লাগে। এক বহুত যত্ন ল'ব লগা হয়। আপুনি সেইকাৰণে ব্ৰইলাৰতকৈ আপুনি যদি লোকেল মুৰ্গী পালন কৰে, আপুনি অধিক লাভ হ'ব। আৰু এই লোকেল মুৰ্গীৰ যোনটো ব্যৱসায়, সেইটো মহিলাসকলে কৰিব পাৰে, অতি সহজ। আৰু এই ব্যৱসায় কৰি আপুনি ধুনীয়াকৈ ঘৰ চলাব পাৰে। আপুনি বজাৰত জানেই, লোকেল মুৰ্গীৰ জনপ্ৰিয়তা বেছি ব্ৰইলাৰ মুৰ্গীতকৈ। আৰু ব্ৰইলাৰ মুৰ্গীৰ সোনকালে বেমাৰ লাগে, অতি সোনকালে লাগে, আৰু অতি সহজে মৃত্যু হয়। লোকেল মুৰ্গীৰ বেমাৰটো খুব কম, কাৰণ যিহেতু আমাৰ লোকেল মুৰ্গী আমাৰ লোকেল এৰিয়াৰ, আমাৰ নিজৰ ঠাইৰ, সেয়ে এই লোকেল মুৰ্গীয়ে নিজৰ পৰিস্থিতি পৰিৱেশৰ কথা তেওঁলোকে খাপ খুৱাই চলিব পাৰে। অৰ্থাৎ এই পৰিৱেশৰ লগত খাপ খুৱাই চলিব পাৰে নিজৰ পৰিৱেশৰ লগত। কিন্তু ব্ৰইলাৰ মুৰ্গীয়ে আমাৰ এই অসমৰ পৰিৱেশৰ লগত খাপ খুৱাই চলিব নোৱাৰে। সেয়ে লোকেল মুৰ্গীৰ বেমাৰটো খুব কম। আপুনি চাকৰিৰ কথা বাদ দি যদি আপুনি এনেকুৱা ব্যৱসায় কৰে, মই গেৰাণ্টি দি ক'ব পাৰোঁ, আপুনি অধিক লাভ হ'ব, অধিক উপাৰ্জন কৰিব পাৰিব। আপুনি নিজৰ ব্যৱসায় কৰাৰ লগতে আপুনি এই ফাৰ্মত আপুনি অন্য যুৱককো নিযুক্তি দিব পাৰিব। কাৰণ আপোনাৰো লাভ হ'ল আৰু আনৰো লাভ হ'ল। সেয়ে আপুনি চাকৰিৰ কথা বাদ দি মই কৈছোঁ এইটো অতি সহজ ব্যৱসায়। বৰ্তমান যিমান শিক্ষিত যুৱক আছে, এই ব্যৱসায় কৰা দেখা পোৱা যায়। কাৰণ তেওঁলোকে জানেই সময়ৰ মূল্য। বৰ্তমান যুগত চাকৰি পোৱা ইমান সহজ কথা নহয়, একেবাৰে সহজ কথা নহয়।
আপুনি বেলেগ ব্যৱসায়তকৈ যদি আপুনি যে মুৰ্গী ব্যৱসায়টোৰ ওপৰত এবাৰ ভাবি চিন্তি চাই, এই মুৰ্গী ব্যৱসায়টো অধিক লাভ দিয়ে এজন মানুহৰ জীৱন সলনি কৰি দিব পাৰে। হয়, আজিলৈ বিশেষ একো নকওঁ, আপুনি এই ব্যৱসায়টো কৰক। আজিলৈ ইমানে, ধন্যবাদ।